পথাৰৰ পৰা নমস্কাৰ তো সকলোকে পথাৰৰ পৰা এবাৰ নমস্কাৰ আৰু দেখা পাইছে বৰ্তমান পথাৰত আছোঁ আৰু এইটো আচলতে আমাৰ গাঁৱৰ পুঁজি এফালেও দুটা পুঁজি কিন্তু মেইন কথাটো হৈছে বৰ্তমানলৈকে মই আমাৰ ঘৰতো এটা তাৰমানে পুঁজি বনোৱা হয় প্ৰতি বছৰে কিন্তু সেইটোৰ কাৰণে এতিয়ালৈকে নাৰা উগলাই নাই হৈছে চম্পক দা মই দুয়ো ভাবিছোঁ আৰু অলপমান নাৰা উঘলি দিওঁ প্ৰতি বছৰে বনোৱা হয় প্ৰতি বছৰে বনাওঁ এইবাৰ নবনালে অলপমান বেয়া দেখা হয় কথাটো তো সেইকাৰণে আছে দাদাহঁতো আছে তাহাঁতেও অলপমান পিছত আহিব তো বৰ্তমানক গেলি আমি অলপমান চাওঁ নাৰা চাব আহিছোঁ আচলতে অলপমান দীঘল হ'লে ভাল আৰু অলপ চাওঁ চাই কিনে য'ত আমি পাওঁ তাৰ পৰা আমি উঘলি লৈ গুচি যাম তো আমি পথাৰত চালোঁ নাৰা কিন্তু নাৰাটো অলপমান কম খাটা মানে ইয়াতে পুঁজি বনালাকে না তো তাতে নাৰাখিনি ভাল নাৰাখিনি তাতে দিছে তো এখন পথাৰৰ পৰা হ'লে আমি এখন বেলেগ পথাৰত যাই আছোঁ তাতে থাকিব লাগে তো যদি তাতে পাওঁ ধুনীয়াকৈ তাৰ পৰাই কাটি লৈ যাম যাতে ঘৰত বনোৱা পুঁজি আমাৰ 3-4 আটি ভালকৈ নিলে হৈ যাব এটা কথা হৈছে ৰ'ব মানে শ্বৰ্টকাট মাৰিব আহিলোঁ একে কিন্তু সকলো হয় দেখোন বেৰা চেৰা দি উৎপাত এতিয়া চিন্তা কৰি আছোঁ যাওঁ হয় দি এটা ৰাস্তা পাইছোঁ হয় দি খালৰ পাৰে দি চুৰবুৰি আৰু ধৰে নেকি অলপমান চিন্তা হৈছে কথাটো মানে তথাপিতো সাহস কৰি যাব আছোঁ ৰ'ব এই হয় দি গাছডালৰ ঘৰেদি ৰাস্তা বা আছে নে নাই অলপমান ডেঞ্জাৰ হৈছে আমাৰ নাৰা উঘলা কামটো কিন্তু কৰিব লাগিব বাৰী দি আহি বৰ্তমান এই ৰাস্তা পাইছোঁ আৰু ৰাস্তাইদি আমি বৰ্তমান পথাৰত গেলি যাই আছোঁ হয়তো তাৰমানে অলপ চৰ্টকাট হ'লাগৈ কিন্তু এই এনেকৈ বেহাৰৰ খেতি কৰিছে না তো সেইকাৰণে তাৰমানে বেৰাটো দি দিছে গৰু চৰু খাব বুলি তো আমি গ'লোঁ হয় দি কিন্তু বেৰা দিয়া বুলি গম নাপাওঁ তো এনেকৈ মানুহৰ বাৰীৰ তলাই দি আহিব লাগে যোন ঘৰ মানুহৰ তাত বাৰী দি আহিছোঁ সেই ঘৰটোৰ পৰা বাটে দি সোমাব নাই আজিলা বাৰী দি এণ্ট্ৰি মাৰিছোঁ যি কেৰাকে চেচি টিটুই আজি বিহু ওলাল দুয়োকে বান্ধিলাকেতে কিন্তু নাই দিয়ক অলপ ডেঞ্জাৰ হয় বস্তুবিলাক তো চাই থাকক আৰু আমাৰ লগত কেনেকৈ আমি ঘৰলৈ নাৰা নেওঁ তো 2 নম্বৰ পথাৰখনত আমি আহি পালোঁ ইয়াতে চাওঁ নাৰা আছে না ইয়াতে নাৰা আছে আছে চম্পকদা হ'ব নেকি হ'ব দেখো তো আগডাল টানি চাওঁ ৰ'ব হ'ব বঢ়িয়া তো ইয়াৰ পৰাই নেওঁ হৈ যাব 3-4 আট নিবা পাৰিলে ধুনীয়াকৈ হৈ যাব দেখছি না ৰাইজ উগলাত অলপ কষ্ট আছে কাৰণ কাঁচি অনা নাই কাঁচি আগৰবাৰ কাঁচি দিয়ে কাটি ডগৰি গালি গৈছোঁ এনেকৈ খুলি দিওঁ ক'লে বৰ দিগদাৰ সেইকাৰণে এইবাৰ উঘলিছোঁ এই চম্পক দাদাটোৰ অলপমান কষ্ট হৈছে বাকী উপায় নাই আৰু সেইকাৰণে অলপমান পাৰাখিনি উঘলিছোঁ নাৰাখিনি ভাল সেইকাৰণে বাৰু চাই থাকক কষ্ট কৰিছোঁ তাতে কেইটামান আটি হৈছে আৰু অলপমান ক'ব পাৰি 2-3টামান এটা আৰামছে ধুনীয়াকৈ হৈ যাব খানা আছে জোচ খানা আছে চম্পক দা বাগৰি দিয়া খানা আছে ওগুলা প্ৰায় কমপ্লিট এইখিনি আৰু ইফালেও আছে ইয়াত চম্পক দাই গাঁথাৰ কাৰণে তাতে লাইন কৰি দি আছে মোটামুটি আমাৰ 3-4 আটিমান হ'ব কিজানি এইখিনি নাৰাত ঘৰৰ পুঁজি বেছি ডাঙৰ নহয় তো এইখিনিত হ'ব লাগে আন্দাজ যদি নহয় তো কালি আহি কিনে আৰু অলপমান 1 আটিমান নিব লাগিব কিন্তু
হবা লাগে কিজানি না চম্পকদা বাৰু এখনি লৈ যাওঁ তাৰে পিছত চাওঁ আৰু ঘৰত হবাই লাগে আন্দাজ এইটো ৰাইজ আপোনালোকৰ কি আন লাগছে চাব ভালকৈ এইটো হৈছে নাৰা তাৰমানে আমি গাঁত খাব পৰা নাই এইটো গাঁতছোঁ কিন্তু ইয়াৰ অৱস্থা মানে মই ভাল দেখা নাই কেতিয়া হ'লে বোলে ঠিক নাই সেইকাৰণে দুয়ো তাৰমানে আমি ভাবিলোঁ এইটো নাৰাতে ল'ম ঘৰে এই মানে আহিবাৰ নাই না আজি আহিছোঁ জোচত এতিয়া জোচ শুকাই গৈছে এতিয়া বান্ধিব পৰা নাই ভাল কৰি তো এনেকৈ সোমাই নিবাতো লাগিবই ঘৰ অলপমান দূৰ তো এনেকৈ নিম দিয়ক চাওক বস্তাই বস্তা এই ভাবিব পাৰে এলা চাউল বা ধান কিন্তু এলা নাৰা উপায় নাই গাঁঠা চাঠা নাজানো সেইকাৰণে ইয়াতে ভৰাই লৈছোঁ আগৰ পৰা খেলা মেনেজ কৰিব লাগিব এখন এলা 2000 years later আজি ৰাইজ জান মৰি গৈছে এই 4:30 বাজি গৈছে এতিয়াও নিয়ে আছোঁ বস্তাত নিব লগা হৈছে না তো মানে এইবাৰ এইটো 4বাৰ হ'ল এইবাৰ লাষ্ট গোটাই আনিলোঁ তো একদম পেটত একদম কৰকৰাই গৈছে আকৌ পৰা নাই তো অৱস্থা বেয়া দুৱৰে তো কিবাকৈ নাৰাখানি অনা হ'ল আমাৰ আৰু বাকী এতিয়া কালি পুঁজি বনোৱা কথা বাকী আজি কিন্তু দগাৰ কষ্ট হৈছে দুৱৰে উগলাত বেছি কষ্ট হোৱা নাই কিন্তু আনাতে বেছি কষ্ট হৈছে তো আমাৰ এই পুঁজিৰ কাম চলি আছে মোটামুটি আধা কমপ্লিট আৰু ওপৰখিনি গুজবা আছে এখনি গুজা হোৱাৰ পাছত আৰু চেছে কালি এখনি নাৰা অনা গৈছে আৰু অলপমান তাতে আছে যদি লাগে এখনি দি দিব পৰা যাব মোৰ পিছৰ পুঁজিটোৰ হিষ্ট্ৰী আজি নহয় বহু বছৰ পুৰণা এইটো মই সৰুৰে নহয় আমাৰ দাদা ডাঙৰ দাদা সৰু থকাৰে পৰা এইটো পুঁজি আমাৰ ইয়াতে বনোৱা হৈছে কাৰণ আমাৰ গাঁৱত গ'লে গাঁৱৰ পুঁজিটো আমি জগ গ'লে মানে পুৰি চেচ হৈ যায় তো আমি প্ৰথমে কি কৰোঁ এইটো জ্বলাওঁ তাৰে এইটো জ্বলাই ইয়াতে সেৱা সন্মান কৰি তাৰপিছত গাঁৱৰ পুঁজিটোক যাওঁ কিন্তু আগৰ পৰা আমি কি কৰিছোঁ পুৱা সোনকালে উঠি প্ৰথমে তাকেই গৈছোঁ এইটো ফিট দিনা আমি এইটো জ্বলাইছোঁ এইবাৰো চাগে আমি ফিট দিনাই জ্বলাম উৰুকাৰ পিছদিনা দমাহীৰ দিনা আমি তাতেই যাম বৰদমীৰ দিনা এইটো জ্বলাম তো মোটামুটি কমপ্লিটে আৰু তো ফাইনেলি আমাৰ পুঁজি তৈয়াৰ একদম অলপমান সৰু হ'ল কিন্তু কথা নাই আৰু হৈ যাব এইবাৰলৈ সকলো অসমবাসীকে ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ ভোগালী বিহু হিচাপে যাতে সকলোৱে উদযাপন কৰে আৰু এবাৰ সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ তেতিয়ালৈকে চাই থাকক বাই বাই